বিটিআর সরকারের নিজরে এটা ফ্লেগশিপ প্রোগ্রাম মাইনাও সোৰাং বিথাংকি এই ফ্লেগশিপ প্রোগ্রামটো আমার যোৱা বছর আরম্ভ হয়েছিল যিসকল সেলফ হেল্প গ্রুপ বিভিন্ন কামত নিয়োজিত হয়ে আছে তেখেতসকলক বিটিআর সরকারের পৰা আর্থিক সাহায্য দিয়া আৰু ইয়াৰ টার্গেটটো হৈছে 75,000 কিন্তু এইটো তিনিটা কিস্তিত এইটো দিয়া হ'ব আৰু যোৱা বছৰ আমি 3,800 সেলফ হেল্প গ্রুপক 25,000 কৰি দিয়া হৈছিলে এই বছৰ আমি 6,000 সেলফ হেল্প গ্রুপক 25,000 কৰি দিয়া হ'ব আৰু আজি 6,000 সেলফ হেল্প গ্রুপৰ ভিতৰত ইতিমধ্যে আমি হালবাৰী বিজনী আৰু মছলপুৰ সাব ডিভিজনটো দিয়া হ'ল আজি আমাৰ পৰ্বতজৰা গোসাইগাঁও কোকৰাঝাৰ আৰু চিৰাং এইখিনি সাব ডিভিজনত আজি দিয়া হৈছে প্ৰায় 1700তকৈ অধিক আমাৰ সেলফ হেল্প গ্রুপক 25,000 চেক আমি বিতৰণ কৰিছোঁ আমি বড়োলেণ্ডত শান্তি অহাৰ পিছত নতুন এটা জাগৰণ আমি আৰম্ভ কৰিছোঁ এই জাগৰণটো হৈছে যে এডুকেশ্যনৰ শিক্ষাৰ কাৰণে জাগৰণ আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে গুণগত শিক্ষা পাব পাৰে সেকেণ্ডটো হ'ল অৰ্থনৈতিক জাগৰণ ইমান বছৰে আমাৰ অঞ্চলত অস্থিৰতাৰ কাৰণে আমাৰ অৰ্থনৈতিকভাৱে পিছ পৰি আছিলে সেইকাৰণে আজি অৰ্থনৈতিক নতুন জাগৰণ অৰ্থনৈতিক নতুন সংগ্ৰাম আৰম্ভ কৰিছোঁ আৰু সেই অৰ্থনৈতিক সংগ্ৰামত আমি মেইনলি টাৰ্গেট কৰিছোঁ আমাৰ মহিলাসকলক বাইদেউসকলক যিসকলে নেকি পুৱাৰ পৰা গধূলিলৈকে পৰিয়ালটো আগুৱাই নিয়াৰ কাৰণে চিন্তা কৰে সমাজটো আগুৱাই নিয়াৰ কাৰণে চিন্তা কৰে তেখেতসকলক আমাৰ প্ৰায় 20টা বিভিন্ন স্কিম আমি বনাইছোঁ যিয়ে নেকি ডাইৰেক্ট লাভটো আমাৰ বাইদেউসকলে পাব আৰু ইয়াৰ কাৰণে এই মাইনাও সোৰাং বিথাংকিৰ দ্বাৰা 25,000 যিটো চেক দিছোঁ তেখেতসকলক টাৰ্গেট কৰি দিয়া হৈছে আৰু এটা জাগৰণটো হৈছে বিটিআৰ অঞ্চলত যাতে চিৰস্থায়ীভাৱে শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু সমন্বয়টো থাকে ইয়াৰ কাৰণে সমাজৰ লগত বিটিআৰ চৰকাৰখনে 100% এংগেজ হৈ পেলাই সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোকৰ একেলগে আমি থাকি পেলাই এটা নতুন জাগৰণ আৰম্ভ কৰিছোঁ অনাগত দিনত যাতে ভাৰতৰ ভিতৰত বিটিআৰ অঞ্চলটো সকলোতকৈ শান্তিৰ এটা স্থান হ'ব পাৰে এইটো লক্ষ্য ৰাখি আমি এই তিনিটা জাগৰণ আৰম্ভ কৰিছোঁ মই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ আজি তেখেতে যোৱাকালি অসমলৈ আহিছিলে আমি সকলো আদৰণি জনাইছোঁ আৰু ইয়াৰ লগতে আমি ধন্যবাদ জনাইছোঁ যে তেখেতে আজি ভাৰতবৰ্ষৰ শেষজন ব্যক্তিলৈকে চিন্তা কৰিছে আৰু সেই শেষ ব্যক্তি যিখিনি বিটিচিত আছে যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ তলৰ আজি তেখেতৰ বিভিন্ন আঁচনিৰ দ্বাৰা লাভ হৈছে ইয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ তেখেতে ভাৰতবৰ্ষখন বিশ্বগুৰু কৰাৰ কাৰণে আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ কাৰণে যি এটা সপোন দেখিছে যি এটা আঁচনি আনিছে এই আঁচনিটো আমি সদায় সহায় কৰি যাম আৰু ইয়াৰ লগত আমি সদায় কাম কৰি যাম আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে স্বাধীনতাৰ পিছত প্ৰথমজন মুখ্যমন্ত্ৰী যিয়ে নেকি মানৱতাৰ শ্ৰেষ্ঠ চিন্তা কৰি কিছুমান কাম অসমত আৰম্ভ কৰিছে অৰুণোদয় দিয়া হৈছে মাইক্ৰ' ফাইনেন্সৰ ঋণবিলাক মাফ কৰিছে আজি ৰেচন কাৰ্ডৰ লগত 5 লাখ টকা পৰ্যন্ত হেল্থ যিটো আমাৰ কেয়াৰৰ কাৰণে নিজৰ বেমাৰ আজাৰ চোৱাৰ কাৰণে 5 লাখ পৰ্যন্ত তেখেতসকলক সহায় কৰাৰ কাৰণে আঁচনি আনিছে ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আজি হাজাৰ হাজাৰ বাইদেউসকল মাসকল আহি আমাৰ এই সংগ্ৰামত অংশগ্ৰহণ কৰা চেক ৰিচিভ কৰাৰ লগতে এই সংগ্ৰামত অংশগ্ৰহণ কৰাৰ কাৰণে মই তেখেতসকলকো বিটিআৰ চৰকাৰৰ হৈ অশেষ ধন্যবাদ জনাইছোঁ আৰু পৰিৱেশ এটা আহি গ'ল যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে শক্তিশালী প্ৰধানমন্ত্ৰী হিচাপে ভাৰতবৰ্ষখন নেতৃত্ব দিব আৰু আমাৰ বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আগত আছিল অনাগত দিনতো আমি তেখেতৰ লগত সদায় থাকিম আৰু তেখেতক শক্তিশালী ৰূপত আগুৱাই নিয়াত আমি সদায় সহায় কৰি যাম যিটো লাখপতি মহিলা বা লাখপতি বাইদেউ 1,33,000 আমি সিলেকশ্যন কৰিছোঁ ইয়াৰ ভিতৰত প্ৰথম কিস্তিত 10,000 বাইদেউসকলক আমি প্ৰায় 100 কোটি টকা খৰচ কৰি তেখেতসকলৰ বিভিন্ন আঁচনি তেখেতসকলে কৰিব বিচৰা বোৱা কাটা কৰিব বিচৰা মুৰ্গী পালন গাহৰি পালন আচাৰ বনোৱা মাছৰুম বনোৱা বিভিন্ন কাৰ্যত তেখেতসকলক আমি ডাইৰেক্ট সহায় কৰি আছোঁ আৰু এটা 10,000টো আমাৰ ৰেডি হৈ গৈছে হয়তো নিৰ্বাচনৰ কাৰণে সকলোকে আমি চেক বিতৰণ কৰিব নোৱাৰিম কোড অফ কণ্ডাক্ট উঠি যোৱাৰ লগে লগে এই 10,000ক 5 কিস্তি দিম আৰু এই বছৰৰ শেষৰ ফালে আৰু 15,000 আমি ৰেডি কৰি আছোঁ তেখেতসকলক এই বছৰৰ শেষৰ ফালে আৰু 15,000ক আমি ডাইৰেক্ট আৰ্থিক সাহায্য কৰিম গতিকে আমাৰ টাৰ্গেটটো হৈছে 1,33,000 প্ৰথম কিস্তিত আমি বাইদেউসকলক লাখপতি হোৱাত আমি সহায় কৰিবলৈ গৈ আছোঁ
बेराम आजार जानाय सुबुंफोरनि थाखाय ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां खाबुफोर लाबोदों। बे ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टाराव गोबां बेराम जानाय सोखानो हाग्रा मोजां रोंगौथि गोनां डक्टरफोर दं। क'क्राझार सहरनि खारगामि निउ फ्लाइअभारनि साखाथियाव थानाय ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां फेसिलिटिज एबा खाबुफोर फोसावदों। ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारनि फेसिलिटिफोरानो जाबाय ऑब्स्टेट्रिक्स एन्ड गायनेक'ल'जी, जेनेरेल सार्जारि, अर्थ'पेडिक सार्जारि, लेबरेटरि, आल्ट्रासन'ग्राफि, केजुवेलिटी, पेडियाट्रिक्स, पेथोलॉजी, फार्मेसी, लापारोस्क'पी सार्जारि, NICU, एक्स-रे आरो ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा 24 घन्टा जेब्लाबो खुलायै थागोन। लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। निखावरि सुबुंफोरनो ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा रेहाय होनाय जागोन आरो बेराम आजारफोरखौ बे ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टाराव मोजाङैनो देहाखौ फाहामथाय लाफैनो हागोन। खम बेसेनाव जायखिजाया समावनो अपारेशन खालामनो हानाय जागोन। आबुङै खौरां लाहरनो थाखाय 9395024949 जानबुं नाम्बाराव खौरां लाहरनो हागोन आरो इमेल ishwarpoli30@gmail.com आव जगाजग खालामनो हागोन। नमस्कार, মই ঈশ্বৰ পলিক্লিনিক ৰিচাৰ্চ চেণ্টাৰৰ ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ CK ডিমাৰীয়ে কৈছোঁ। আমাৰ এই ঈশ্বৰ পলিক্লিনিক ৰিচাৰ্চ চেণ্টাৰটো কোকৰাঝাৰৰ খাৰগাঁৱৰ ফ্লাইঅভাৰৰ তলতে এইটো নতুনকৈ আমাৰ স্থাপিত হৈছে এটা নাৰ্ছিং হোম। ইয়াতে আমাৰ এই নাৰ্ছিং হোমত বিভিন্ন বিভাগৰ চিকিৎসা কৰা হয়, যেনেকৈ অৰ্থ'পেডিক্সৰ আৰু গাইনক'লজি আৰু তাৰপিছতে জেনেৰেল চাৰ্জাৰী, আৰু আমাৰ ইয়াতে জেনেৰেল চাৰ্জাৰী হোৱাৰ লগতে লেপাৰস্কোপিক অপাৰেশ্যনো হয়। আমাৰ ইয়াতে সুবিধা আছে, যেনেকৈ আমাৰ লেবৰেটৰী আছে, এক্স-ৰে, ছ'ন'গ্ৰাফি, এইবিলাক সম্পূৰ্ণ আমি ৰাইজক ছাৰ্ভিচ দিবৰ কাৰণে যুগুতাইছোঁ। ৰাইজ আমাৰ ইয়াতে OPD যিটো মানে বহিৰ্বিভাগৰ ৰোগী চোৱা হয়, সেইটো আমাৰ চোৱা হয়। তাৰোপৰি দিনে ৰাতিয়ে আমাৰ ইয়াতে অপাৰেশ্যন কৰা হয়। গোটেইখিনি সুবিধা আপোনালোকে পাব। ইয়াৰ উপৰিও যিসকল লোক আৰ্থিকভাৱে তেওঁলোকৰ দুৰ্বল, তেওঁলোকক আমি ৰেহাই ৰেটত আমি চিকিৎসা কৰিবৰ কাৰণে যত্ন কৰিম।